বন্ধুসকল, ৰাজনীতিৰ বজাৰত সদায় আমাক হিন্দু, মুছলমান, শিখ, ইছাইৰ ব্যৱধান বেচা হয়। কিন্তু মনত ৰাখিব, সংবিধানে আমাক হিংসা নিশিকায়, শিকায় মাতো প্ৰেম, ভাতৃত্ব আৰু একতা। চকীৰ নিচাত কিছুমানে আমাৰ মনত হিংসা ভৰি দিয়ে আৰু আমি নিজৰে ভাই ককাইৰ লগত হিংসা কৰোঁ, কাজিয়া লাগোঁ। কিন্তু আমাৰ শক্তি একতাত, একে জাতিত, একে ধৰ্মত, একে শব্দত। বিগত 4-5 দিন ধৰি অসমত কোনো জাতি নাই, কোনো ধৰ্ম নাই, অসম মুক্ত, অসম সঁচাকৈয়ে যেন কাঞ্চনজংঘা। জুবিন দাই যাওঁতে আমাক শিকাই থৈ গ'ল, অসমত কোনো মিয়া নাই, কোনো বঙালী নাই, কোনো খিলঞ্জীয়া নাই, অসমত সকলোৱে অসমীয়া আৰু সকলোৱে মানুহ। মছজিদত দোৱা, মন্দিৰত পূজা, নামঘৰত সেৱা দিছে। সকলোৱে দৃঢ় সংকল্প হওঁ যে আজিৰ পৰা আমি না হিন্দু বনিম, না মুছলমান বনিম, না শিখ বনিম, না ইছাই বনিম, কেৱল অসমীয়া হৈয়ে থাকিম। কিয়নো আমাৰ শক্তি একতাত। একতাৰে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক হাজাৰ হাজাৰ বছৰ জীয়াই ৰাখিব পাৰিম, যিজনে নেকি সংগীতক একতাৰে জাতিৰ ওপৰত, ধৰ্মৰ ওপৰত, আনকি ৰাজনীতিৰো ওপৰত ৰাখিছিল। গোটেই অসমবাসীৰ তৰফৰ পৰা জুবিন দালৈ মোৰ শ্ৰদ্ধাঞ্জলি। জয় আই অসম, জয় আই অসম।